নমস্কাৰ ফ্ৰেণ্ড, এটা নতুন আপডেট আহিছে ডাইৰেক্টৰ হেল্থ সাৰ্ভিসৰ তৰফৰ পৰা। আপডেটটোৰ বিষয়ে কমপ্লিট কৰাৰ আগতে যিবিলাক নতুন ফ্ৰেণ্ডে আজি প্ৰথম মোৰ চেনেলটো চাইছে, এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই, চেনেলটো সাবস্ক্ৰাইব কৰিব। সাবস্ক্ৰাইব কৰিলে মই যিবিলাক আপডেট দিওঁ মোৰ চেনেলটোত, কি নতুন চাকৰি আহিল, কি চাকৰি কেতিয়া এক্সাম হ'ব পাৰে, বা কি চাকৰি কেতিয়া ৰিজাল্ট দিব পৰা আশা আছে, বা কি কাটক মাৰ্ক কিমান হ'ব পৰা আশা আছে, সকলোবোৰ আপডেট মোৰ এই চেনেলটোত আপোনালোকে পাব। তলৰ ফালে সাবস্ক্ৰাইবৰ অপশ্যনটো লিখা আছে, এইটো ক্লিক কৰিলে চেনেলটো সাবস্ক্ৰাইব হৈ যাব আৰু আপোনালোকে আপডেটবিলাক অতি সোনকালে পাব। আৰু যিবিলাক ফ্ৰেণ্ডে এতিয়া চাই আছে চেনেলটো বা ভিডিঅ'টো লাইক কৰি দিব। বলক চব ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ড, ডাইৰেক্টৰ হেল্থ সাৰ্ভিসৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কিছুদিনৰ আগতে এক্সাম হৈ গৈছে। ইয়াৰ ৰিজাল্ট কেতিয়া দিব পাৰে বা কাটক মাৰ্ক কিমান আহিব পাৰে তাৰ ওপৰত আপডেটটো বলক চাওঁ। ফ্ৰেণ্ড, ইয়াৰ পোষ্ট নেমবিলাক এনেকুৱা ধৰণৰ আছিল: পিয়ন, চুইপাৰ, নাইট চকীদাৰ আছিল, আপোনাৰ ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, আপোনাৰ কুক, ধুবি এণ্ড ড্ৰাগ ৰুম এটেণ্ডেণ্ট আছিল। আপোনাৰ যিহেতুকে ফ্ৰেণ্ড 600 পোষ্ট আছিল ইয়াৰ কিছুমান পোষ্টৰ 29 তাৰিখৰ আগতে এক্সাম হৈ গৈছে। আপোনাৰ যেনেকুৱা চুইপাৰ বা আপোনাৰ ধুবি এইবিলাকৰ হৈ গৈছে আগতীয়াকৈ। আপোনাৰ যিখিনি আমাৰ পিয়ন বা আপোনাৰ নাইট চকীদাৰ, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, ড্ৰাগ ৰুম এটেণ্ডেণ্ট এইখিনিৰ আপোনাৰ 29 তাৰিখে এক্সাম হৈছিল। আৰু গোটেইখিনিৰে একেলগে ৰিজাল্ট দিব আৰু কিমান কাটক মাৰ্ক আহিব পাৰে তাৰ ওপৰত আপডেটটো আছে ফ্ৰেণ্ড। যিহেতুকে ইয়াৰ অক্টোবৰত ৰিজাল্ট দিয়াৰ এটা ইনফৰ্মেশ্যন আছে, বাট এইটো আপোনাৰ কিমান তাৰিখে দিব সেইটো সিহঁতে ঠিক হোৱা নাই এতিয়ালৈকে। মই যেতিয়া আপডেটটো পাম যে কিমান তাৰিখে দিব, মই নতুনকৈ ভিডিঅ' বনাই আপোনালোকক ইনফৰ্মেশ্যনটো দিম। বলক চোন কাটক মাৰ্ক কিমান আহিব পাৰে চাওঁ। ফ্ৰেণ্ড, যিটো আমাৰ জেনেৰেল কেটেগৰী আছে তাৰ 75, এইটো আপোনাৰ SC 65, আৰু যিটো আপোনাৰ ST আছে এইটো আপোনাৰ 60, আৰু যিটো আমাৰ OBC তাৰ 70 বুলি দেখুৱাইছে ফ্ৰেণ্ড। এইটো অফিচিয়েলি নহয়, আনঅফিচিয়েলি ফ্ৰেণ্ড। ইহঁতে এটা মানে মিনিমাম দেখুৱাইছে ইমান হ'ব পৰা আশা আছে। ফ্ৰেণ্ড, এনেকুৱা আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ফ্ৰেণ্ডখিনিয়ে আৰু ভিডিঅ'টো লাইক কৰি দিব। ঠিক আছে ফ্ৰেণ্ড, আৰু মই আপডেট পালে আৰু দিম। আৰু ফ্ৰেণ্ড, যিটো আপোনাৰ ডিফু মেডিকেল কলেজৰ গ্ৰেড 4 এক্সাম কেতিয়া হ'ব তাৰ ওপৰত আপডেটটো আছে, মই অতি সোনকালে লৈ আহিম মোৰ চেনেলটোত, আৰু লাইক কৰি দিব ভিডিঅ'টো।